হাই ফ্ৰেণ্ডছ, অনুপম বৰা ব্লগ পি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আহিছিলোঁ আজি এপাক ফুৰিবলৈ। ৰোৱা তোলা সময় যদিও আমি এপাক ফুৰিবলৈ আহিলোঁ মোৰ ভাগিনজনী ঘৰত। আৰু মোৰ ভাগিনজনী ঘৰ হ'ল আপোনাৰ ধৰক হাবুঙৰ পথ ঘাইমৰা হয়। আপোনালোকে হাবুঙলৈ আহোঁতেই পাই যায়। আমি এতিয়া ঘৰলৈ যাওঁতে অলপ শ্বৰ্টকাট দেখিলোঁ, গতিকে আমি এটা পাক ৰাউণ্ড দি আহিছোঁ। ধৰক বাটৰমাৰি হৈ শিঙীয়া হৈ আমি গোবিন্দপুৰ ওলামগৈ। মোৰ ঘৰ হ'ল ঢকুৱাখানা গোবিন্দপুৰ নেগোভলী গাঁৱত। আমি এপাক ৰাউণ্ড দি আহিছোঁ। ধৰক আমি সোনকালে নাপাওঁ ঘৰত, আমি সন্ধিয়া পাওঁগৈ। আমি ঘৰত সোনকালে সোমাই ভাল নাপাওঁ, কাৰণ ক'ৰবালৈ ওলাই আহিছোঁ।